দিল্লীৰ বাদশাহৰ আদেশ মানি অসম ভূমি দখল কৰিবলৈ বীৰতৰ বেউজাই আহিছিল মোগল সেনাপতি ৰাম সিংহ আৰু তেওঁৰ হেজাৰ হেজাৰ মহাপৰাক্ৰমী সেনা। এই শত্ৰু সেনাৰ কৰাল গ্ৰাসৰ পৰা অসম মাতৃক ৰক্ষা কৰিবলৈ ৰণত জঁপিয়াই পৰিছিল সমগ্ৰ অসম। এয়াই আছিল শৰাইঘাটৰ ৰণ, যি ৰণত সন্মুখত থাকি সমগ্ৰ আহোম সেনাক নেতৃত্ব দিছিল সেইগৰাকী মহাবীৰ বৰফুকনে, যাৰ নামেই অসমীয়াৰ তেজ উতলাবলৈ যথেষ্ট, লাচিত বৰফুকন। আৰু নোৱাৰি দেই, মোগলেই হওক বা আন কোনোবাই হওক, ইমান বেছি কষ্ট কৰিব নোৱাৰি নহয়। ভাগিলে কলেই হ'ব নেকি? এৰাতিৰ ভিতৰতে গড় সাজি মোগলক ভেটা দিব লাগে। এইবোৰ কথা মুখত কবলৈ সহজ, কৰিব লগাবোৰেহে বুজে কি সম্ভৱ কি অসম্ভৱ। তহঁতেও এনেকে কেৱাৰী খেতি কৰিব নালাগে, বুজিছ? আটাই এধাৰি শুই ল, পুৱাতে উঠি আৰু কামত ধৰিবি। নাই নাই নাই, বৰফুকন ডাঙৰীয়া দায় ধৰিব। বৰফুকন ডাঙৰীয়া মানে? তহঁতে আমাৰ লাচিতৰ কথা কৈছ হ'ব পাৰে। লাচিতক লৈ তহঁত চিন্তিত হ'ব নালাগে, তেওঁৰ ভাগি ভাল উঠিলে মই সকলো কথা বুজাই দিম। আৰু মই কিবা বুজালে তেওঁতো বুজিবই। মাহেকৰ কথা আৰু ভাগিলেকে নুশুনা হৈ থাকিব পাৰে। পুৱাতে উঠি আৰু Good as a view. Why? আটাই মেঘ পালে দি আছে যে শত্ৰু সেনা আহি পুৱাৰ মুখত উপস্থিত হৈছে আৰু আমাৰ সেনা গভীৰ নিদ্ৰাপ্ত। হেজাৰ হেজাৰ সৈন্য সামন্ত লৈ মোগল বাহিনী টোপে আগুৱাই আহিছে আৰু সিহঁতক ভেটা দিয়াৰ সলনি আমি টোপনিত লালকা। এনেকৈ হ'ব নেকি দেশ ৰক্ষা? এই নীতি আমাৰ দেশমাতৃৰ প্ৰতি থকা কৰ্তব্য পালনৰ নমুনা। মুহূৰ্তৰ ভিতৰতে প্ৰতিজন সৈন্যই পুৱা প্ৰতিজ্ঞান কৰক, এয়া লাচিত বৰফুকনৰ নিৰ্দেশ। তুমি সময় দিয়া হৈছে মোৰ মোমাই দেউ। এৰাতিৰ ভিতৰতে যদি গড় বান্ধি উলিওৱাৰ দৰে অসম্ভৱ কাম এটাকে সম্ভৱ কৰি তুলিব পাৰে, তেতিয়াহ'লে মোৰ মোমাই দেৱে আহোমৰ ৰাজসভাত এক গুৰুত্বপূৰ্ণ বিষয় পোৱাটো নিশ্চিত। আৰু তহঁতেও ভালদৰে জানাই মোৰ মোমাই দেৱে মোক কিমান ভাল পায়। এই ৰণখন শেষ হৈ ল'বলৈ দে, তাৰ পাছত দেখিবি চৌদিশে মোৰ মোমাই দেউৰ জয় জয় গান। অপাৰ ৰাজ ক্ষমতাৰে বলিয়ান হ'ব দেও আৰু নীলাজৰ দৰে সেই ক্ষমতাৰ মিঠা মিঠা সোৱাদত ব্যস্ত থাকিম মই। অপেক্ষা মাত্ৰ এটা ৰাতি। নাই 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 ভাগি, তুমি ভুল নবুজিবা। আমি আটাই অহৰহ কাম কৰিয়ে আছিলো। কাম কৰি কৰি বৰ বেছি ভাগৰ লাগিল, সেইকাৰণে বিশ্ৰাম লৈছিলো। বিশ্ৰাম? মগেনে আহি তোমাৰ মুখত ৰণত মাৰি দি আছে আৰু তুমি চিন্তা কৰিছা বিশ্ৰাম লোৱাৰ কথা। অসম
ভাগিন ক্ষমা মোৰ ওচৰত দেশত কহি তাৰ কোনো ক্ষমা নাই মোমাই দে ভাগিন তুমি দেশমাতৃৰ সন্মানৰ কথা এটালে খেলিছা দেশমাতৃৰ বিপদৰ মুখলৈ ঠেলি দি ইজ্জত আপোনাৰ আৰম্ভ লৈছা তুমি দুখী তুমি অপৰাধী আৰু এই অপৰাধৰ শাস্তি মাত্ৰ এটাই মৃত্যুদণ্ড তাই ভাগিন তুমি এনেকুৱা নকৰিবা মই তোমাৰ মোমাই হয় মোমাই আতিল কৰি দে দেহাটো ভালকৈ আতিল কৰি দে মোমাইয়ে কৈছে শৰাই ঘাটৰ ৰণ শেষ হোৱাৰ পাছত তেওঁ মানুহ স্বৰ্গলৈ ঈশ্বৰক গৈ মোক কাৰেং ঘৰত স্থান দিম আৰু এবাৰ তাত সোমাই ল'ব পাৰিলে চাই থাক ৰাজ্যৰ আটাইবোৰ মানুহক মই কেনেকৈ আঙুলিৰ মূৰত নচুৱাই আছো উপাৰ্জনৰ ওচৰত এটাই প্ৰাৰ্থনা এই গড় বন্ধা কামত যেন মোৰ মোমাইদেউ সফল হয় দেশতকৈ মোমাই ডাঙৰ নহয় হ'ব নোৱাৰে ইমান নিষ্ঠুৰতাৰ বলি হ'ব নোৱাৰে মোৰ মোমাইদেউ দুর্ব্যবহার করে যাব আর আমি আপনার মানি লব বটুকান বীর হয় বীর সে দুনিয়া দেখালেও সুস্তি বলে বয়ে গেছে আপনারা এত দিনে কে কেউ কাপড়খানে হচ্ছে করে এরাদের ভিতরে ঘর হাতে দেখাই না যে আপনার মোবাইলের ধরে আমি কাপড় ধোয়া হয় আমি শুধু বাড়ি পাওয়া জানো আর গড়ি পাওয়া জানো বীর রাস্তা হিকাই হয়ে গেছে একটার কথা যেন সবচেয়ে ধরলৈকে অসমীয়া জাতিয়ে কেতিয়াও পাহৰিব নোৱাৰে দেখাত গৈ মোমাই ডাঙৰ নহয় দেখাত গৈ মোমাই ডাঙৰ নহয় দেখাত গৈ মোমাই ডাঙৰ নহয় তাৰ পাছতেই আৰম্ভ হ'ল অসমৰ বুৰঞ্জীক মহিমামণ্ডিত কৰা ভাৰতৰ ইতিহাসত অসমীয়াৰ নাম সোণালী আখৰেৰে খোদিত কৰা সেইখন যুদ্ধ শৰাই ঘাটৰ ৰণ সৈন্যৰ পৰাক্ৰম দেখি কেন্তুৰ দৰে অহা মোগল সেনাই পেছাটোৰ দৰে পলাবলগীয়া হ'ল এই অসম শৰাই ঘাটৰ ৰণত
অসমীয়াৰ বীৰত্বই সমগ্ৰ দেশৰ বুৰঞ্জীত এক সোণালী অধ্যায় লিখিলে ঠিকেই, কিন্তু এই ৰণৰ পাছৰ পৰাই যেন আৰম্ভ হ'ল আন এক ৰক্তাক্ত জয় হোক শৰাইঘাটৰ ৰণত এই বিজয় আপোনাৰ সবল নেতৃত্বৰ কাৰণে সম্ভৱ হৈছে, যাৰ কাৰণে সমগ্ৰ অসমবাসীয়ে আপোনাক অভিনন্দন জনাইছে, আপোনাৰ গুণগান কৰিছে। মাত্ৰ এজনক বাদ দি আপুনি বাৰু কাৰ কথা কৈছে? তুমি মুখ নুখুলিলেও তোমাৰ মনোবেদনা মই বৰ ভালকৈ বুজি পাওঁ। তোমাৰ অতি প্ৰিয় মোমাইদেউ হত্যাৰ দুখত তুমি বাৰুকৈ বেলেগ লগতে এইটো স্বাভাৱিক যে তোমাৰ মোমাইদেউ হত্যা কৰাৰ অপৰাধত তুমি ভিতৰি ভিতৰি মোৰ ওপৰত খং খাই আছা। আপুনি বৰমুখত ৰণাংগনৰ আপোনাৰ সিদ্ধান্ত আপোনাৰ সিদ্ধান্ত ৰেখা মই কিন্তু তোমাৰ নহ'লে নৰিয়া দেহালৈ বৰফুকনৰ বীৰত্ব দেখুৱাবলৈ অহা নাই। পাইছো এজন সাধাৰণ ভাতৃ। জানো আজি মোক গুৱাহাটীৰ বৰমৰীয়া পতা হৈছে। এই গুৱাহাটীখনক ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব দিয়া হৈছে এইবাবে যে মই বীৰ লাচিত বৰফুকনৰ ভাতৃ। কিন্তু জাতিৰ আগত, মাতৃৰ আগত, দেশৰ আগত কোনো সম্বন্ধই কেতিয়াও গুৰুত্ব পাব নালাগে, পোৱা উচিত নহয়। সেয়া এজন সঁচা দেশপ্ৰেমিকৰ দায়িত্ব, আৰু মই দায়িত্বহে পালন কৰিছোঁ। সেয়া বাস্তৱ, সেয়া সত্য, যাক অসম বুৰঞ্জীয়ে চিৰকাল সোঁৱৰাই। লগতে এয়াও সত্য যে মোৰ মোমাইদেউ তেজেৰে আপোনাৰ হেংদাং ৰাঙলী হৈছে কৰ্মকৰ্তা কৰিয়া। লগতে সত্য যে আপোনাৰ কাৰণে দেশত দ্ৰোহীৰ কিতাপ পাইছে। আপোনাৰ কাৰণে মৃত্যুৰ সময়ত মই মোৰ মোমাইদেউৰ পূৰ্ণাংগ শৰীৰটো দেখা নাপালো, যাক হেংদাঙে কাটি টুকুৰা যে কাৰোবাক মৃত্যুদণ্ড বিহাৰ অধিকাৰ কেৱল মাত্ৰ স্বৰ্গদেউ ঈশ্বৰহে আছে। অথচ মোৰ মোমাইদেউৰ ক্ষেত্ৰত সেই অধিকাৰ প্ৰয়োগ কৰিছে এই সত্যবোৰক বুৰঞ্জীয়ে ইমান সহজতে পাহৰি নাযায়। তুমি হেঁপাহ পলোৱাই ক্ষোভ জানিব পাৰা, মই কোনো বেয়া নাপাওঁ, কিন্তু তোমাৰ ক্ষোভখিনি এই আহোম ৰাজ্যৰ ওপৰত বৰষাবলৈ চেষ্টা নকৰিব। তেতিয়া হয়তো বুৰঞ্জীয়ে তোমাক ক্ষমা নকৰিব। বৰমূৰীয়া হৈছে যেতিয়া গুৱাহাটীখনৰ সুৰক্ষাৰ দায়িত্ব তোমাৰ। বিয়া কিনি কৰিছে এই গণ্ডগোল ৰাজ্য মানে সিহঁতক প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰিছে। আপনার এই পরামর্শ মই মানি চলিব নোৱাৰিম। যে আহোম ৰাজ্যৰ সুৰক্ষাৰ নামত মোৰ মোমাইদেউ কাটি টুকুৰা কৰা হ'ল, সেই ৰাজ্যখন মই শান্তিত থাকিবলৈ নিদিম। মোৰ মোমাইদেউৰ প্ৰতিটো পাল্টেকৰ মই হিচাপ লম। স্বৰ্গদেউৰ আসনলৈ ধাপ পিটি থকা প্ৰত্যেকগৰাকী আহোমৰ পৰা লাচিত বৰফুকন নগৰীয়া আপুনি তো দেশত কৈ মোমাই নামৰ মই পিছে কওঁ ক্ষমতাত কৈ দেশ ডাঙৰ নহয়, হ'ব নোৱাৰে, হ'ব এতিয়া নহয়। লালু খোলাৰ প্ৰতিজ্ঞা লালুক খুলাই আশা কৰা ধৰণেই শৰাইঘাটৰ ৰণৰ পাছৰে পৰা ৰং সলনি হ'ল আহোম ৰাজ্য। ক্ষমতাৰ পিয়াহত আতুৰ হৈ পৰিল বিষয়াবৰ্গ। নিজৰ প্ৰতাপ বৃদ্ধি কৰাৰ চক্ৰান্তত নাম পৰিল সকলো। এই চক্ৰান্তৰে অংশ হিচাপে এজন এজনকৈ ছজনকৈ স্বৰ্গদেৱ চতুৰালিৰে হত্যা কৰা। এনে অনাথক ৰক্তাক্ত
দীৰ্ঘ চোকা তেনে এগৰাকী বিষয়াই আছিল ইতিহাস প্ৰসিদ্ধ মাদুৰী চহৰৰ লাইট হেপেনা বৰগোহাঁই আৰু সেই বৰগোহাঁইৰে যি জয়মতী